আজি আমি অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি কেনেকৈ পাব আৰু কি কাৰণত কাট অফ কমিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। যেহেতু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে শিক্ষা বিভাগত 10,000তকৈ বেছি পদৰ এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰিব আৰু তাৰে বেছিভাগেই হয়তো জিটি আৰু পিজিটিত প্ৰকাশ কৰিব আৰু যিমানখিনি এলপি আৰু ইউপিত এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰিব অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি নাপাব। আৰু অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি পাবলৈ হ'লে আমাৰ বহুতকেইটা কৰণীয় কাম আছে আৰু যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 4-5টা ডিপাৰ্টমেণ্টত একেলগে চাকৰি দিব আৰু 4-5টা ডিপাৰ্টমেণ্টত একেলগে চাকৰি দিয়াৰ ফলত কিছুমান কেণ্ডিডেটে 4-5টা ডিপাৰ্টমেণ্টতে নিযুক্তি পাবলৈ সক্ষম হ'ব, কিন্তু সি জইন কৰিবহে এটাত। গতিকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব লাগিব যাতে অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি পায়, তাৰ কাৰণত পোষ্টৰ সংখ্যাটো যাতে বৃদ্ধি কৰি দিয়ে আৰু এলপি আৰু ইউপিৰ ক্ষেত্ৰত যিটো এই উইড্ৰৰ ছিষ্টেমটো যাতে দিয়ে, নহ'লে কিছুমান কেণ্ডিডেটে জিটি পিজিটিত চিলেকশ্যন হৈ থাকিব বা আছাম পুলিচ গ্ৰেড 3ত চিলেক্ট হৈ থাকিব, সেই এজন কেণ্ডিডেটে এই এলপি আৰু ইউপিত চিলেক্ট হৈ থাকিব। গতিকে যদি উইড্ৰ ছিষ্টেমটো নিদিয়ে গতিকে বহুতখিনি পোষ্ট ব্লক হৈ থাকিব, তেতিয়া অসমৰ বেছিভাগ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি এটা নাপাব। যাতে অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে চাকৰি এটা পায় আৰু তাৰ কাৰণত যিটো উইড্ৰ ছিষ্টেম এই উইড্ৰ ছিষ্টেমটো যাতে দিয়ে, তাৰ কাৰণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব লাগিব। আৰু যিহেতু এতিয়াও এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰা নাই, গতিকে এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰাৰ আগত যদি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰা যায় তেতিয়াহ'লে হয়তো উইড্ৰ ছিষ্টেমটো দিয়াৰ সম্ভাৱনা আছে। আৰু যদিহে এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰাৰ পিছত এপ্লাই হোৱাৰ পিছত যদি অনুৰোধ কৰা যায় তেতিয়াহ'লে সেই ছিষ্টেমখিনি কৰিব নোৱাৰে, তেতিয়াহ'লে এই উইড্ৰ ছিষ্টেমটো নিদিব। গতিকে অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীক অনুৰোধ জনাইছোঁ আপোনালোক সকলোৱে আগবাঢ়ি আহি যিদিনাই যিখন ডিষ্ট্ৰিক্টত ভিজিট কৰিব সেইখন ডিষ্ট্ৰিক্টৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে লগ কৰি মেমৰেণ্ডামৰ লগতে ৰিকুৱেষ্ট কৰি যাতে যিটো উইড্ৰ ছিষ্টেম এই উইড্ৰ ছিষ্টেমটো দিয়ে আৰু এলপি আৰু ইউপিৰ যিটো পোষ্টৰ সংখ্যা এই পদৰ সংখ্যাটো যাতে বৃদ্ধি কৰি দিয়ে আৰু যিকোনো প্ৰকাৰে যাতে অসমৰ সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিযুক্তি পায় তাৰে যাতে ব্যৱস্থা কৰি দিয়ে। আৰু যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ বয়স পাৰ হওঁ অৱস্থা হৈছে আৰু সিহঁতৰ কাৰণত যাতে বয়সৰ যিটো সীমা সেই সীমাটো যাতে এইটো বৃদ্ধি কৰি দিয়ে। আৰু আমাৰ এই চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অসমত যিমানখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে সকলোখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থীক যাতে নিযুক্তি দিয়ে। আৰু আমাৰ এই চেনেলৰ জৰিয়তে যিমানখিনি কৰিব লগা আছে গোটেইখিনি কৰি যাম আৰু আছাম টেটৰ আপডেটবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থেংক ইউ।